নমস্কাৰ। মাঘ বিহুৰ পাক্ষণত দৰং জিলাৰ ঐতিহ্যবাহী বঙলাগড় বজাৰৰ পৰা স্বাগতম জনাইছোঁ আমি ডিকে শৰ্মা। আজি আমি এই ঐতিহ্যবাহী বঙলাগড় বজাৰ ঘূৰি চোৱাৰ লগতে জানিম বস্তুৰ দৰ-দাম। দৰং জিলাৰ বাণিজ্যিক কেন্দ্ৰ মঙলদৈৰ পৰা প্ৰায় 3 কিলোমিটাৰ পশ্চিমে আলোচিকত অৱস্থিত বঙলাগড় বজাৰ। এই বঙলাগড় বজাৰ অসমৰ ভিতৰতেই এখন দেশত ল'বলগীয়া বজাৰ। এই বজাৰত মানুহৰ নিত্য প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী পোৱাৰ লগতে ছাগলী, গৰু, ভেড়া আৰু মহিষো পোৱা যায় এই বজাৰত। স্থানীয় মানুহৰ লগতে দূৰ দূৰণিৰ পৰাও বহু ক্ৰেতা বিক্ৰেতা আহে এই বজাৰলৈ। প্ৰতি সপ্তাহৰ শুক্ৰবাৰে বহে এই বজাৰ। এই বঙলাগড় বজাৰৰ আশ-পাশৰ এলেকাবোৰ ৰাজ্যৰ অন্যতম নাম কৰা চব্জি উৎপাদন এলেকা হোৱাই এই সাপ্তাহিক বজাৰত সকলো সময়তে পোৱা যায় নানা ৰকমৰ শাক চব্জি। ওচৰতে চাপৰি খেতি কৰা তলিয়না বুলি ফুলকবি সহ ইয়াৰে প্ৰায়বোৰ চব্জিয়ে তৰতাজা আৰু সতেজ। ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ গোটেই দিন ধৰি চলে এই হাট। আদা, হালধি, জলকীয়া সহ মছলাজাতীয় ফচলৰ পৰ্যাপ্ত ফলন আৰু যোগান থকাৰ বাবে এই বজাৰত প্ৰচুৰ উঠে আৰু বিক্ৰী হয়। মাঘ বিহুলৈ মাজত মাত্ৰ 3 দিন বাকী। এই মানুহৰ যেন ঘৰ নামিছে। এই বাঘ নোপোৱা অজস্ৰ মুখৰিত হৈ পৰিছে বজাৰখন। চুৰা মিঠৈ এই বজাৰৰ ঐতিহ্যমূলক পণ্য। সেয়ে মাঘ বিহুৰ সময়ত বিক্ৰীও হয়। চাউল, দাইল, তেল, মছলা সহ ঘৰৰ গেছকালিৰ দৰকাৰী প্ৰায়বোৰ বস্তুৱেই এই বজাৰত বিক্ৰী হয় প্ৰতিযোগিতামূলক মূল্যত। পেকেট নিমখৰ লগতে নানা ধৰণৰ খোলা নিমখো বিক্ৰী হয় এই বজাৰত। মুড়িৰ লগতে অন্যান্য যিমানবিলাক দেশী খাৱাৰ বস্তু আছে কম বেছি সকলো বস্তুৱেই পোৱা যায় এই বজাৰত। মাঘ বিহুৰ পাক্ষণত নাৰিকল, তিল, বৰা চাউলেৰে উভৈনদী হৈ পৰিছে বঙলাগড় বজাৰ। প্ৰতি যোৰা নাৰিকলৰ দাম 100 পৰা 140 টকাৰ ভিতৰত। প্ৰতি কেজি বৰা চাউলৰ দাম 70 পৰা 80 টকাৰ ভিতৰত। ইয়াতে হাঁহ, পাৰ, মুৰ্গীৰ বেচা কিনা হয়। এই বজাৰত হাঁহ, পাৰ বিক্ৰী হয় প্ৰচুৰ। মাঘ বিহুৰ সময়ত ইয়াৰ পৰিমাণ বৃদ্ধি হয় 2 গুণ পৰ্যন্ত। ঘৰত অথবা ফাৰ্মত পেলোৱা প্ৰচুৰ হাঁহ, মুৰ্গী বিক্ৰী হয় এই বজাৰত। প্ৰতিটো দেশী হাঁহ বিক্ৰী হয় 500 পৰা 700ৰ ভিতৰত। দেশী হাঁহৰ লগতে ৰাজহাঁহো কম বিক্ৰী নহয় এই বজাৰত। বজাৰৰ এই অংশত কাপোৰ কানিৰ সমাহাৰ। শীতৰ সময়ত স্বাভাৱিকতে শীতৰ পোচাকেই বেছি বিক্ৰী হয় ইয়াতে। চাই মেলি পচন্দ কৰি কম মূল্যতেই পোচাক কিনিব পাৰি ইয়াতে। নানা ৰকমৰ ৰং বিৰঙৰ চেণ্ডেল, জোতা বিক্ৰী হয় এই বজাৰত। সুলভ মূল্যতে ল'ব পাৰি সকলো বস্তু। কুমাৰৰ ঐতিহ্যবাহী কুমাৰী বস্তু এই বজাৰৰ অন্যতম ঐতিহ্য। খেতি বাতি কামত ব্যৱহাৰৰ নানান সঁজুলিৰ লগতে গৃহস্থলী কামৰ নানান হাতিয়াৰ পোৱা যায় এই বজাৰত। ঐতিহ্যবাহী বাঁহৰ নানান সামগ্ৰী উঠে এই হাটত। মূঢ়া, চালনী, পল, জাকৈ এনেকুৱা কি বস্তু নাই যে ইয়াতে পোৱা নাযায়। বাঁহৰ সকলো বস্তুৱেই উপলব্ধ এই বঙলাগড় বজাৰত। বজাৰৰ এইটো গলিত কাঁহ পিতলৰ বাচনৰ লগতে ষ্টীল, চিলভাৰৰ নানান সামগ্ৰী পোৱা যায়।
এই বঙলাগড় বজাৰ অসমৰ ভিতৰতে গৰু ছাগলীৰ কাৰণে বিখ্যাত। প্ৰতি সপ্তাহে এই বজাৰত কোটি টকাৰ পশুধনৰ লেনদেন হয়। ছাগলৰ প্ৰচুৰ আমদানি হয় এই বজাৰত। ব্লেক বেংগল সহ নানান প্ৰজাতিৰ ছাগল উঠে এই বজাৰত। ছাগলৰ লগতে নানান প্ৰজাতিৰ ভেড়াও বিক্ৰী হয় এই বজাৰত। ছাগলী বজাৰৰ কাষতে গৰু বজাৰ। দেশী, জাৰ্চি, ফিজিয়ান আদি কৰি নানান প্ৰজাতিৰ নানান বয়সৰ গৰু উঠে এই বজাৰত। দৰ দাম কৰি প্ৰতিযোগিতামূলক দামত গৰু ছাগলী কিনাৰ আদৰ্শ ঠাই হিচাপে সুনাম আছে এই বঙলাগড় বজাৰ। স্থানীয় ক্ৰেতাৰ লগতে দূৰ দূৰণিৰ পৰাও পাইকাৰীসকল আহি প্ৰতিযোগিতামূলক দামত গৰু ছাগল কিনে। এই বঙলাগড় বজাৰত মহিষ বিক্ৰীৰো সুনাম আছে। এই বঙলাগড় বজাৰে স্থানীয় মানুহৰ লগতে দূৰ দূৰণিৰ ক্ৰেতা বিক্ৰেতাৰো চাহিদা পূৰণ কৰি আহিছে। গ্ৰামীণ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে এই বঙলাগড় বজাৰে।